তো হে গাইছ এতিয়া মই গৈছো বিশ্বনাথ চাৰিআলি মানে ৰাধাক লগ কৰিবলৈ এই ৰাধা নহয়ও ৰাগ চাবলৈহে মানে কি ক'ব আৰু খাৰ খোৱা জিভা আহে কিবা কিবা বিশ্বনাথ চাৰিআলি ৰাস মানে আজিলৈকে তেনেকৈ ক'ব পৰাকৈ মই চাই পোৱা নাই মানে সৰুতে গৈছিলোঁ মাহঁতৰ লগত কিন্তু এতিয়া মনত নাই আৰু তো আজি প্ৰথমবাৰ গৈ আছোঁ বুলি ক'লেই হ'ল আৰু আজি আমি ৰাস চাম লিহু গাঁৱত মামাৰ ল'ৰা আৰু মই যাম ৰাতি চ' আপোনালোককো লগত লৈ যাম চ' ব'লক আজি ৰাতি ৰাসৰ ঘৰতে লগ পাইছোঁ কি ক'বা এইবিলাক আপোনালোকে